তেওঁ মানে মোক চাই ঘিন লাগি যোৱা টাইপৰ হৈছে, মানে ইমান দীঘলীয়াকে কৈছে। বহুতে মোক কলি কলি বুলি জোকাই থাকে। বাঙাল নেকি তুমি? নেপালী ছোৱালী ন? মই অসমীয়াৰে কথাই কব নাজানো। নমস্কাৰ গাইজ, আপোনালোক সকলোকে মোৰ অসমীয়া কন্যা ইউটিউব চেনেলটোলৈ বহুত 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 স্বাগতম জনাইছো। গাইজ, পোন প্ৰথমে আপোনালোক সকলোকে বহুত 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 বেছি ধন্যবাদ জনাইছো, কাৰণ আপোনালোকে ইমান কম দিনৰ ভিতৰতে, মাত্ৰ এমাহৰ ভিতৰতে মোক ইমান বেছি মৰম দিছে। মই কি কওঁ, ভাষা নাই। এমাহৰ ভিতৰতে মোৰ এই চেনেলটোত আপোনালোকে 10,000 সাবস্ক্ৰাইবাৰ্স কমপ্লিট কৰি দিলে। সেই 10,000 সাবস্ক্ৰাইবাৰ্স কমপ্লিট হোৱাৰ ফূৰ্তিত মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি আছো, কাৰণ আপোনালোক বহুতে মোক হিন্দী চেনেল দেখা পাইছে আৰু এতিয়া মই অসমীয়াত ভিডিঅ' বনাই আছো। সেইকাৰণে বহুতৰ মনত বহুত ধৰণৰ প্ৰশ্ন উদয় হৈ আছে। আপোনালোকে এইটো ভাবি আছে চাগে মই কি, মই কোন, মই ক'ৰ পৰা আহিছো। সকলো প্ৰশ্নৰ উত্তৰ দিম, কাৰণ 10,000 সাবস্ক্ৰাইবাৰ্স কমপ্লিট হৈ গ'ল। তাৰ ফূৰ্তিত কিবাটো কৰিব লাগিব ন? তেন্তে বলক আজিৰ প্ৰশ্ন উত্তৰ আৰম্ভ কৰো। গাইজ, মোৰ প্ৰথম কুৱেশ্যনটো হ'ল, তুমি কি পঢ়ি আছা? মোক দেখাত সৰু লাগিব পাৰে, মই ইমানো সৰু নহয় দেই। মই ডিগ্ৰী পাছ কৰিছো, BEd কৰিছো আৰু LP UP দুটাই টেট পাছ কৰিছো। ৰাইজ, মোৰ নেক্সট প্ৰশ্নটো হ'ল, আপুনি কি জাতিৰ মানুহ? মোৰ জাতটো হ'ল মানৱ জাতি, কাৰণ ভগৱানে এটাই জাতি বনাইছিল, মানৱ জাতি। কিন্তু মানুহে জাত পাত ধৰ্ম এইবোৰ ভাগ কৰিছে, আৰু মানুহে সদায় মানৱ জাতি জীয়াই থাকিব লাগে, মানুহ হৈ জীয়াই থাকিব লাগে। জাত পাত ধৰ্মত ভাগ হৈ কি লাভ? 4 দিনৰ জীৱন, মৰি গলে সকলো শেষ। সেয়ে মানৱ জাতি হৈ বাচি থাকিবলৈ শিকক, আৰু মোৰ জাতিটো হ'ল মানৱ জাতি। ৰাইজ, মোৰ নেক্সট প্ৰশ্নটো হ'ল, তেওঁ চাগে কি ভাবিছে মই ক'ব নোৱাৰো, কিন্তু তেওঁ লিখিছে যে অসমীয়াটোক অসমীয়া বুলি জনাটো দৰকাৰ। অসমীয়া বা অসমীয়া বুলি জনাটো দৰকাৰ নহয় হা। বাকী কথাখিনি ঠিকেই কৈছে আপুনি। মানে তেওঁ ভাবিছে যে মই অসমীয়াৰ দন্তীয়া খটোক খ বুলি উচ্চাৰণ কৰিছো। চাওক বাইদেউ, সকলোৰে প্ৰনাউন্সিয়েচন অলপ বেলেগ বেলেগ হয়। হয়তো মোৰ প্ৰনাউন্সিয়েচন অকমান বেলেগ হ'ব পাৰে, আপোনাৰ অলপ বেলেগ হ'ব পাৰে। সেইকাৰণে আপোনাৰ মানসিকতাটোৰে বেলেগক ইটিকিং নকৰিব। মই আমাৰ অসমীয়া ভাষাক কেনেদৰে ক'ব লাগে জানো, হয়তো মোৰ প্ৰনাউন্সিয়েচন অকমান বেলেগ হ'ব পাৰে, আৰু সকলোৰে বেলেগ বেলেগ হয়। তেন্তে ইটিকিং কাকো নকৰিব। মই দন্তীয়া খটোক দন্তীয়া খয়ে কৈ আছো, আপুনি খ শুনা পাইছে, কাণটো অকমান চাফা কৰিব। ৰাইজ, মোৰ নেক্সট প্ৰশ্নটো হ'ল, আপোনাৰ ঘৰ ক'ত হয়? মোৰ ঘৰ বঙাইগাঁৱত হয়। তোমাৰ ভিডিঅ'ৰ কন্টেন্টবোৰ বৰ ভাল, তুমি আগুৱাই যোৱা, তাকে আশা কৰো। বহুত 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 বেছি ধন্যবাদ। মই এনেদৰে সদায় চেষ্টা কৰি যাম ভাল ভাল কন্টেন্ট আপোনালোকক দিবলৈ, আপোনালোকক আগবঢ়াবলৈ, আৰু মই চেষ্টা কৰি যাম যেন মোৰ ভিডিঅ'ৰ থ্ৰুৰে মানুহে কিবা এটা শিকিব পাৰে। গাইজ, মোৰ নেক্সট প্ৰশ্নটো হ'ল, বা তুমি আছামিজ কথা জানা? মই একেবাৰে নাজানো। মই অসমীয়াৰে কথাই কব নাজানো। মই কি ভাষাৰ কথা কৈ আছো? ধেত তেৰি, মইচোন অসমীয়া ভাষাৰে কথা পাতি আছো। হয় মাজনী, মই অসমীয়া হয়, অসমীয়া ভাষাৰে কথা কব জানো। তোমাৰ হিন্দী চেনেলটো কি বুলি আছে? মোৰ হিন্দী চেনেলটো ৰাজলক্ষ্মী অফিচিয়েল বুলি আছে, আৰু য'ত আপোনালোকে বহুত বেছি মৰম দিছে, আৰু মই আশা কৰো যেন আপোনালোকে মোৰ অসমীয়া ইউটিউব চেনেলটোতে বহুত বেছি মৰম দিয়ে। মোৰ নেক্সট প্ৰশ্নটো হ'ল, বা তোমাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে, কাৰণ তুমি ৰিয়েল কাহিনীৰ এক্টিং কৰা। থেংক ইউ so much। মই সদায় চেষ্টা কৰো যেন আমাৰ সমাজৰ যিবোৰ আচল ঘটনাবোৰ ঘটি থাকে সেইবোৰৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰো, আৰু সেয়ে মই সদায় আচল হৈ থাকিব চেষ্টা কৰো, ৰিয়েল হৈ থাকিব চেষ্টা কৰো। উইদাউট মেকআপত মই ভিডিঅ' বনাওঁ, আৰু এনেদৰে ভিডিঅ' বনাই থাকিম। আপোনালোকৰ যদি মোক কলা ক'ব মন আছে কৈ থাকক, কাৰণ বহুতে মোক কলি কলি বুলি জোকাই থাকে, মোৰ ফৰক নপৰে। মোৰ নেক্সট প্ৰশ্নটো হ'ল, বা তোমাৰ ব্লগবোৰ চাই ভাল লাগে। তাৰ মানে তুমি মোৰ ব্লগ চেনেলটো চোৱা ন? থেংক ইউ so much। আৰু অসমীয়া কন্যা ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ্ছবোৰে যোনে এতিয়ালৈকে ব্লগ চেনেলটো চোৱা নাই, তেওঁলোকে ডেছক্ৰিপশ্যনত লিংক দি আছে, তাত ক্লিক কৰি মোৰ ব্লগ চেনেলটো চাব পাৰে। ৰাইজ, মোৰ নেক্সট প্ৰশ্নটো আছে হিন্দীত, সেয়ে মই হিন্দীতে আনসাৰ দিম। आपको असमीज भी आती है? हाँ, मुझे असमीज भी आती है, क्योंकि मैं असमीज ही हूँ। मैं नाजानी কথা এটা সুধো, আপুনি ল'ৰা নে ছোৱালী? ৰাইজ, দেখাত ছোৱালীজনী লাগিছে ন? বাকী মই নাজানো। ৰাইজ, মোৰ নেক্সট প্ৰশ্নটো হ'ল, তোমাৰ এইটো একাউণ্টৰ নাম কি? অসমীয়া কন্যা। বহুতে এইটো উচ্চাৰণ কৰিব নোৱাৰে, তেওঁলোকে ভাবে চাগে
কন্যা নহয়, অসমীয়া কইনা অৰণি লোৱা কইনা বুলি ভাবে। কইনা নহয়, কন্যা মানে জীয়ৰী, মই অসমীয়া জীয়ৰী। নেক্সট প্ৰশ্নটো হ'ল, বা তুমি আছামিজ লেংগুৱেজ কেনেকৈ জানা? তুমিতো হিন্দী লেংগুৱেজতহে ভিডিঅ' বনাইছিলা। মই কেনেকৈ বা আছামিজ লেংগুৱেজ জানো, মই নিজেও নাজানো। আপুনি অসমীয়া না হিন্দী হয়? মই কিমান বাৰ কম মই অসমীয়া। মই অসমীয়া হয়, মই হিন্দী নহয়। হিন্দী কথা ক'ব জানো, অসমীয়া কথা ক'ব জানো, বেংগলী কথা ক'ব জানো, ইংলিছ কথা ক'ব জানো। তাৰ মানে কি মই ইংলেণ্ডৰ ছোৱালী হৈ যাম নেকি? নহয়, মই অসমৰ অসমীয়া হয়। মোৰ নেক্সট প্ৰশ্নটো হ'ল, তুমি নেপালী ছোৱালী ন? মই কাঞ্চী নহয়, মই জীয়ৰী হয়। বা নতুন চেনেল আছামিজ ভিডিঅ' পাম নেকি? এইটো মোৰ নতুন চেনেল হয়, য'ত আপোনালোকে সদায় এটাকৈ আছামিজ ভিডিঅ' পাব। আৰু লগতে মোৰ ইনষ্টাগ্ৰামৰ এটা নতুন আছামিজ চেনেলো খুলিছো, য'ত আপোনালোকে মোক ফ'ল' কৰিব পাৰে। ডেছক্ৰিপশ্যনত লিংক আছে, তাত ক্লিক কৰি টিপকে ফ'ল' কৰি দিব। ৰাইজ, মোৰ নেক্সট প্ৰশ্নটো হ'ল, আছামিজ কথা অলপ ভালকে ক'বা প্লিজ। ঠিক আছে, মই ভালকে ক'ম। সেইদৰে তুমিও কমেণ্টবোৰ ভালকে দিবলৈ চেষ্টা কৰিবা। ৰাইজ, নেক্সট প্ৰশ্নটো হ'ল, বাঙাল নেকি? মানে তেওঁ চাগে মোক বাঙাল বুলি ভাবিছে। মই বুজি নাপাওঁ আমাৰ অসমৰ মানুহবোৰৰ মেণ্টেলিটিটো কিয় এনেকুৱা। কাৰোবাৰ জাতিলৈ কিয় আপোনালোকে ইটিকিং কৰে? দাদাই সুধিছে বাঙাল নেকি? চাওক দাদা, মই বাঙাল নহয়, মই অসমৰ খিলঞ্জীয়া অসমীয়া হয়। কাৰো জাতিলৈ কাকো গালি নিদিব, কমেণ্টো নকৰিব। মানুহ হৈ জীয়াই থাকক, মানুহৰ জাত পাত একো নাই, মানুহে ভাগ কৰিছে। তেন্তে আপোনালোকে কিয় জাত পাত ধৰ্ম ভাগ কৰি আছে? আৰু মই বাঙাল নহয়, মই অসমৰ খিলঞ্জীয়া অসমীয়া হয়। জয় আই অসম। তোমাৰা ইন হিন্দী ইউটিউব। প্ৰশ্নটো মই একদম বুজি পোৱা নাই, কিন্তু মই অনুমান কৰিছো তেওঁ চাগে এইটো সুধিছে মোৰ হিন্দী ইউটিউব চেনেল আছে নেকি। হয়, মোৰ হিন্দী ইউটিউব চেনেল আছে, আৰু তেওঁ চাগে মোক হিন্দী ইউটিউব চেনেলতে দেখা পাইছে। আপুনি আছামিজটো ভালকে ক'বচোন, হা 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 হা। মই অসমীয়াৰে একেবাৰে কথা ক'ব নাজানো, মানে ভালকে মই ক'বও নাজানো। মই অসমীয়াৰে ডিগ্ৰী পাছ কৰিছো, অসমীয়াৰে BEd পাছ কৰিছো, অসমীয়াৰে টেট পাছ কৰিছো। তথাপিও চাগে মোৰ অসমীয়াটো শিকিব থাকি গ'ল। আপুনি যদি পাৰে মোক আহি অকমান শিকাই থৈ যাবচোন। মই একেবাৰে নাজানো নহয়, ইমানবোৰ ডিগ্ৰী মই এনে পাছ কৰিলো চাগে। ৰাইজ, আজিৰ মোৰ লাষ্ট প্ৰশ্ন অলপ বেছি টেঙা হ'ব চাগে এইটো। তেওঁ মোক কৈছে, বহুত দীঘলীয়া কমেণ্ট কৰিছে, কিন্তু মই ইমানখিনি নকওঁ। তেওঁ কৈছে যে এইজনী দেখিবলৈ কেনেকুৱা কলি, মানে তেওঁ মোৰ গাৰ ৰংটো লৈ পেলাই কমেণ্ট কৰিছে। তেওঁ মানে মোক চাই ঘিণ লাগি যোৱা টাইপৰ হৈছে, মানে ইমান দীঘলীয়াকে কৈছে। আৰু তেওঁৰ ৰিপ্লাইত বহুতে তেওঁক জাৰি আছে অলৰেডি, সেইকাৰণে মই ৰিপ্লাই কৰা নাই। কিন্তু আজি মই এই ভিডিঅ'টো ৰিপ্লাই কৰিম। তোমাৰ ফটোখন নহয় মই চালো, তুমি বহুত বেছি বগা, বহুত ধুনীয়া, মাক কচম তুমি সঁচাই বহুত ধুনীয়া। মই যদি ল'ৰা হলোহেঁতেন তোমাক মই নিশ্চয় বিয়া কৰালোহেঁতেন, কিন্তু কি কৰিম, ভগৱানে ছোৱালী বনালে, যাৰ কাৰণে মই বিয়া কৰাব নোৱাৰো তোমাক। কিন্তু তুমি বগা হৈ কি ঘটিডাল কৰিছা, একো কৰিব পৰা নাই। আৰু মই এই মোৰ কলা ৰংটো লৈয়ে মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ লৈ বহি আছো। তুমি যদি চোৱা নাই, মোৰ ৰাজলক্ষ্মী অফিচিয়েল ইউটিউব চেনেলটোত গৈ চাবা। 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিছো মোৰ এই গাৰ কলা ৰংটো লৈয়ে। আৰু এইটো চেনেল য'ত এমাহতে 10,000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিছো, অকল মোৰ এই কলা ৰংটো লৈয়ে। আৰু মোৰ ইনষ্টাগ্ৰামত লাখ ফলোৱাৰ্ছ। মই নকওঁ ইমান তাৰিখ, মই নিজৰ নকৰো, কাৰণ তুমি বগা হৈ যিখিনি কৰিব পৰা নাই, মই কলা হৈ সিমানখিনি কৰিছো। যাৰ কাৰণে তোমাৰ পেটটো জুই লাগি আছে, হিংসাত মৰিছা। কিবা যদি কৰিব চেষ্টা আছে নহয়, বগা ৰংটো লৈ কিবা কৰি দেখুওৱা। মানুহৰ কলা ৰংটো লৈ ইটিকিং নকৰিবা। কলা হৈ যিমানখিনি কৰিব পাৰিছো, তুমি বগা হৈ ঘটিডাল কৰিব পাৰিছা। তেন্তে গাইজ, আজিৰ এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিলো, কাৰণ এইটো মোৰ একদম পাৰফেক্ট Q&A ভিডিঅ' নহয়। মই অতি সোনকালে Q&A ভিডিঅ' এটা আনিম, য'ত আপোনালোকে বহুত কুৱেশ্যন সুধিব পাৰিব, আৰু মই প্ৰতিটো কুৱেশ্যনৰ আনচাৰ দিম। আজি জাষ্ট এইটো ভিডিঅ' মই এই কাৰণে প্ৰস্তুত কৰিছো, কাৰণ আজি মই বহুত বেছি হেপী, কাৰণ আপোনালোকে মোৰ এইটো চেনেলত বহুত সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰি দিলে। ওৱান্স এগেইন থেংক ইউ ছ' মাছ। এনেদৰে মৰম দি যাওক, যাতে আমি অতি সোনকালে 1 লাখ পৰিয়াল হ'ব পাৰো। আজিলৈ বাই বাই, জয় আই অসম, সকলোৱে ভালদৰে থাকিব।